হাই গাইজ, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ কিন্তু নাপাহৰিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ননন্দীয়েকে বৌয়েকক কৈছে, অ' বৌ, আপুনি ফেচবুক চলায়নে আগতে? আৰু হোৱাটছআপ চলায়নে? আৰু ইনষ্টাগ্ৰাম এইবোৰ চলায় নে নচলায়? ননন্দীয়েকৰ কথা শুনি বৌয়েকে কৈছে, ভণ্টি, ফেচবুক, ইনষ্টাগ্ৰাম, আকৌ কি ক'লা হোৱাটছআপ, এইবোৰ মই একোৱে চলাব নাজানো। বৌয়েকৰ কথা শুনি ননন্দীয়েকে কৈছে, কি যে আপুনি এই ডিজিটেল দিনত আপুনি এইবোৰ ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ একো চলাব নাজানে? বা মানিছো দেই আপোনাক, আপুনি শিকি ল'ব আকৌ। ননন্দীয়েকৰ কথা শুনি বৌয়েকে ক'লে, এইবোৰ আৰু শিকি থাকিবলৈ আমাৰনো ক'তনো টাইম আছে? ঘৰখনৰ কোনোবা এটা চলাব পাৰিলেই হ'ল। আমি আকৌ উঠি যোৱা মানুহে, উঠিয়ে যাম দিয়া।